আজি এটা আমি আৰু এটা সিদ্ধান্ত লৈছোঁ। অসম লোকসেৱা আয়োগে আমাক অনুৰোধ কৰিছিলে যে APSCৰ পৰা অপশ্যনেল পেপাৰ কেইখন বাদ দিব লাগে। কাৰণ আপোনালোকে জানে যে মেথছ আৰু ছায়েন্সৰ ষ্টুডেণ্টে 100ৰ ভিতৰত 100 পাব পাৰে, অসমীয়া বা ইংৰাজী ষ্টুডেণ্টে নোৱাৰে। গতিকে আমি ছাবজেক্ট অপশ্যনেলটো আমি নোহোৱা কৰি দিছোঁ আৰু জেনেৰেল পেপাৰ যি থাকিব লাগে থাকিব। জেনেৰেল পেপাৰতে ছাবজেক্টবিলাকৰ ওপৰত তেওঁলোকে প্ৰশ্নৰ উত্তৰ কৰি দিব লাগিব। ভাৰতবৰ্ষৰ বহু ৰাজ্যই অপশ্যনেল পেপাৰ নোহোৱা কৰিছে। এইবাৰ 2 এদিনতে অসম লোকসেৱা আয়োগৰ এডভাৰটাইজ হ'ব আৰু 700 পোষ্টৰ তাৰ আগে আগে আমি অপশ্যনেল পেপাৰখন আজিৰ পৰা আমি বিলুপ্তি কৰিছোঁ। 2খন অপশ্যনেল পেপাৰ আছিল, সেই 2খন এতিয়া নাথাকিব। গতিকে এতিয়া ছাবজেক্ট স্পেচিফিক পৰীক্ষা নহ'ব। এজন ল'ৰা ACS হ'বৰ কাৰণে তেওঁৰ সামূহিক জ্ঞান থাকিব লাগিব, সকলো ছাবজেক্টৰে অলপ অলপ জ্ঞান থাকিব লাগিব। APSCৰ চেয়াৰমেন আৰু মেম্বাৰসকলকো আজি আমি তেওঁলোকৰ মৰ্যাদা আমি যথেষ্টখিনি বৃদ্ধি কৰিছোঁ, যাতে তেওঁলোকে 7ম বেতন আয়োগৰ দৰমহা পাব পাৰে। আজি এটা আমি আৰু এটা সিদ্ধান্ত লৈছোঁ। অসম লোকসেৱা আয়োগে আমাক অনুৰোধ কৰিছিলে যে APSCৰ পৰা অপশ্যনেল পেপাৰ কেইখন বাদ দিব লাগে। কাৰণ আপোনালোকে জানে যে মেথছ আৰু ছায়েন্সৰ ষ্টুডেণ্টে 100ৰ ভিতৰত 100 পাব পাৰে, অসমীয়া বা ইংৰাজী ষ্টুডেণ্টে নোৱাৰে। গতিকে আমি ছাবজেক্ট অপশ্যনেলটো আমি নোহোৱা কৰি দিছোঁ আৰু জেনেৰেল পেপাৰ যি থাকিব লাগে থাকিব। জেনেৰেল পেপাৰতে ছাবজেক্টবিলাকৰ ওপৰত তেওঁলোকে প্ৰশ্নৰ উত্তৰ কৰি দিব লাগিব। ভাৰতবৰ্ষৰ বহু ৰাজ্যই অপশ্যনেল পেপাৰ নোহোৱা কৰিছে। এইবাৰ 2 এদিনতে অসম লোকসেৱা আয়োগৰ এডভাৰটাইজ হ'ব আৰু 700 পোষ্টৰ তাৰ আগে আগে আমি অপশ্যনেল পেপাৰখন আজিৰ পৰা আমি বিলুপ্তি কৰিছোঁ। 2খন অপশ্যনেল পেপাৰ আছিল, সেই 2খন এতিয়া নাথাকিব। গতিকে এতিয়া ছাবজেক্ট স্পেচিফিক পৰীক্ষা নহ'ব। এজন ল'ৰা ACS হ'বৰ কাৰণে তেওঁৰ সামূহিক জ্ঞান থাকিব লাগিব, সকলো ছাবজেক্টৰে অলপ অলপ জ্ঞান থাকিব লাগিব। APSCৰ চেয়াৰমেন আৰু মেম্বাৰসকলকো আজি আমি তেওঁলোকৰ মৰ্যাদা আমি যথেষ্টখিনি বৃদ্ধি কৰিছোঁ, যাতে তেওঁলোকে 7ম বেতন আয়োগৰ দৰমহা পাব পাৰে।